ধলাশদিয়া দলং, নৰনাৰায়ণ সেতু, বগীবিল দলং, শৰাইঘাট দলং, কলীয়া ভোমোৰা দলং আৰু নতুন শৰাইঘাট দলং। ব্ৰহ্মপুত্ৰৰ ওপৰত থকা দলংসমূহৰ বিষয়ে জানো আহক। ব্ৰহ্মপুত্ৰ নদী পৃথিৱীৰ ভিতৰতে ৯ম সৰ্ববৃহৎ নদী আৰু ১৫ নম্বৰ দীৰ্ঘতম নদী। আনহাতে ব্ৰহ্মপুত্ৰ হৈছে ভাৰতৰ একমাত্ৰ পুৰুষ নদী। প্ৰথমতে জানো আহক ধলা-শদিয়া দলং। ধলা আৰু শদিয়াক সংযোগী এই দলংখন তিনিচুকীয়া জিলাত অৱস্থিত। এই দলংখনৰ দৈৰ্ঘ্য ৯.১৫ কিলোমিটাৰ। নৰনাৰায়ণ সেতু। যোগীঘোপা আৰু পঞ্চৰত্নক সংযোগী এই দলংখন বঙাইগাঁও জিলাত অৱস্থিত। দৈৰ্ঘ্য ২.৫ কিলোমিটাৰ। বগীবিল দলং। ধেমাজি আৰু ডিব্ৰুগড় জিলাক সংযোগী এই দলংখনৰ দৈৰ্ঘ্য হৈছে ৪.৯৪ কিলোমিটাৰ। শৰাইঘাট দলং। জালুকবাৰী আৰু আমিনগাঁও সংযোগী এই দলংখনৰ দৈৰ্ঘ্য হৈছে ১.৪৯ কিলোমিটাৰ। কলীয়া ভোমোৰা দলং। শোণিতপুৰ আৰু নগাঁও জিলা সংযোগী এই দলংখনৰ দৈৰ্ঘ্য হৈছে ৩.৩ কিলোমিটাৰ। নতুন শৰাইঘাটৰ দলং বা শৰাইঘাটৰ দ্বিতীয় দলং। জালুকবাৰী আৰু আমিনগাঁও সংযোগী এই দলংখনৰ দৈৰ্ঘ্য হৈছে ১.৪৯ কিলোমিটাৰ। ধুবুৰী আৰু ফুলবাৰী সংযোগী দলং বৰ্তমান নিৰ্মীয়মান অৱস্থাত আছে। এই দলংখনৰ দৈৰ্ঘ্য হ'ব প্ৰায় ২০ কিলোমিটাৰ। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।